যোৱা বছৰে আমাৰ স্পিকাৰ ছাৰ বাগানপাৰা MCLA স্পিকাৰ ছাৰে আমাৰ স্কুললৈ আহিছিল। আহি আৰু আমি আমাৰ অভিযোগখিনি দিলোঁ। অভিযোগখিনি শুনি তেখেতে কৈছে, এতিয়া আপোনাক এটাই প্ৰশ্ন কৰিম, আপুনি কি কয়, এতিয়া নতুন বিল্ডিং দিম না এই পুৰণা যিটো বিল্ডিং পৰি আছে, জিৰা জৰণা হৈ আছে, অৱস্থা নাই, সেই স্কুলকে মেৰামতি কৰি দিম না নতুনকৈ দিম বুলি কৈছিল। তেতিয়া মই কৈছিলোঁ, ছাৰ এইটো ভেঞ্চাৰ পৰ্যায়ৰ স্কুল আছিল, বহুত পুৰণা স্কুল, গতিকে এইটো স্কুল মেৰামতি কৰাতকৈ নতুন বিল্ডিং দিলে ভাল পাওঁ ছাৰ বুলি ক'লোঁ। আচ্ছা ঠিক আছে, অপশ্যন দুটা আছে আপোনাৰ কাৰণে, হয়তো নতুন বিল্ডিঙো হ'ব পাৰে, যদি নহয় এইটো আপোনাৰ এই ধুনীয়াকৈ মেৰামতি কৰি ধুনীয়াকৈ কৰি দিয়া হ'ব বুলি কৈছিলে। গতিকে তাৰ পৰিণতিত 6 মাহ 8 মাহ পাছত আকৌ এটা স্কিম আহিলে, এইটো মেৰামতি স্কিম আহিছিল। সেই স্কিমটো আছিল 8.5 লাখ। গতিকে এইটো BTRৰ প্ৰশাসনৰ দ্বাৰা এইটো পৰিচালিত, অৰ্থাৎ ঠিকা ভিত্তিত আছিল আৰু ঠিকাদাৰসকলে এইবিলাক কাম কৰিছে, টিন চিন দিছে, এই যিটো ইটা চিটা মাজত ভাঙা আছিল, এই ভাঙাখিনি ইটা দি প্লাষ্টাৰ কৰি দিছে আৰু এইখিনি দিছে। কিন্তু এটা দুখৰ কথা কি হৈছে, যিখিনি কাম কৰিলে তাতে এই মিস্ত্ৰীৰ হেমাই বুলি ক'ব লাগিব, এই মিস্ত্ৰী হেমাইৰ কাৰণে এই টিনৰ যিটো ডাঙৰ ডাঙৰ ফুটা হৈ গৈছে, বাৰিষাত কি হ'ল, এই পানীটো এই টিনৰ পৰা চব সোমাই গৈছে। সহযোগ আছে আৰু BTC চৰকাৰৰ ওপৰত কাৰ সহযোগ আছে? এতিয়া বৰ্তমান BTC চৰকাৰৰ ওপৰত আমি এতিয়া গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা এই যুটীয়া হিচাপে এই অৱস্থাটো কৰি পাইছোঁ। কি কাম কৰিছে? তেখেতসকলে যিখিনি ফ্ল'ৰিং বেয়া হৈ আছিল, ফ্ল'ৰিং এই ভাঙা চিঙা আছিল, এইখিনি গোটেই মেৰামতি কৰিলে, গোটেই ভাঙি পেলাই দিছে, নতুনকৈ কৰি লৈছে আৰু নতুনকৈ কলৰো দিছে, কলৰ ওপৰত আৰু প্ৰিণ্টিং দিছে আৰু যিখিনি আমাৰ ফেন্সিং নাছিলে, ফেন্সিং নোহোৱাৰ পৰা তেখেতলোকে আমাৰ লগত আলোচনা কৰিলে যে আপোনালোকে খুঁটাখিনি দিলে বাকীখিনি ফেন্সিঙৰ আমাৰ হেল্প কৰি দিম। ঠিক আছে, ময়ো সহযোগ কৰি দিলোঁ। ছাত্ৰ-ছাত্ৰী কিমান আছে, শিক্ষক কিমান আছে? 154 ষ্টুডেণ্টছ আছে, লগতে টিচাৰ, আমাৰ ৰেগুলাৰ টিচাৰ 7 জন আছে আৰু বাকীখিনি আমাৰ এই কি আছে, কি বুলি কয়, এইটো এটেচমেণ্টত আছে। বৰ্তমান আমাৰ এচেঞ্চিয়েল বস্তুটো হৈছে পানীৰ ব্যৱস্থা অতি বেয়া। আমাৰ ইয়াতে বৰিঙৰ ব্যৱস্থা নাই। পানীটো আমি ওচৰৰ যিটো GNB আছে, এইটো পানী যোগান আঁচনি, তাৰে পৰা যোগাযোগ কৰি তাৰে পৰা পাই আছোঁ। কেতিয়াবা কি হয়, এইটো ইলেক্ট্ৰিচিটি বোৰ্ডে লাইনটো কাটি দিয়ে, তাৰ পাছত আৰু পানী নাপাওঁ। তাতে মিড ডে মিলৰ বিশেষকৈ অসুবিধা আছে আৰু আমাৰ বিশেষকৈ মস্ত এটা অসুবিধাটো হৈছে যে আমাৰ ইয়াতে মিড ডে মিলৰ যিটো ৰান্ধনীশালা নাই। 2013 চনত আমাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছে। তাৰ পাছত আজিলৈকে আমি এপ্লিকেশ্যন লিখিছোঁ, বহুত নিবেদন কৰিছোঁ, তথাপি আমি কিচেনটো নাই। তাৰ কাৰণে আমি এক্সট্ৰাকৈ আমি নিজাববীয়াকৈ এটা কেঁচা এটা ৰান্ধনীশালা বনাইছোঁ আৰু তাতে আমি এতিয়া বৰ্তমান তাতে ব্যৱহাৰ কৰি মিড ডে মিল ৰান্ধি আছোঁ। আৰু ছেকেণ্ডত আমাৰ পানীৰ ব্যৱস্থা নাই আৰু এই ৰান্ধনীশালা নাই। এইখিনি ইচেঞ্চিয়েল এইটো। তাৰ পাছতো বহুত আছে, যেনে ল'ৰা ছোৱালীৰ এই কমন ৰুম নাই, টিচাৰৰ কমন ৰুম নাই বা টিচাৰ কেইটাৰ এইটো অফিচ নাই। তাৰমানে আমি ক্লাছ শ্ৰেণীতে আমি অফিচ পাতি আছোঁ।